কোনো এনেকুৱা এনফোর্স কৰাৰ এনেকুৱা জবৰদস্তি ফাইন কাটাৰ কোনো কাৰণ নাথাকিব। গতিকে এটোই আমাৰ প্ৰয়াস যে আমি প্ৰতিজন নাগৰিকে নিজৰ দায়িত্বটো নিজে বুজা এটা পৰিৱেশ আনিব পাৰোঁ নেকি। আমি ফাইনটো ৰখি নাথাকোঁ, চৰকাৰে ফাইন কাটক, চৰকাৰৰ কোনোবা হেৰিয়ে বিভাগে ফাইন কাটক বা কাটিব নেকি, এইটো ভয় নকৰি আমি নিজেই নিয়মত চলিব পাৰোঁ নেকি। কাৰণ আমি জানো আজিৰ তাৰিখত আমি সবে শিক্ষিত সমাজ হয়, আমি সবে শিক্ষিত হয়। তো শিক্ষিত যে আমি শিক্ষিত যে সমাজৰ যে এজন লোক, সেইটো আমি কামৰ দ্বাৰা দেখুওৱা হয়। গোটেই অসমৰ লগতে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, কোকৰাঝাৰ জিলাত আজি 1 তাৰিখৰ পৰা আৰম্ভ হৈ 31 জুলাইলৈকে আমি সমগ্ৰ কোকৰাঝাৰ জিলাত এই বিষয়ে আমি মেছেজ দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ। কথাটো এটাই যে আমি চৰকাৰী পেনাল্টিটো নৰখি নিজে এজন সভ্য সমাজৰ শিক্ষিত লোক হিচাপে নিজৰ কামটো সমাধা কৰোৱা হওক। চেক কৰাৰ পৰা বিভাগীয়ভাৱে বাধা আৰোপ কৰা হৈছে। ইয়াৰ লগে লগে কিন্তু অসম চৰকাৰে ৰাইজক গাড়ী চালক বন্ধু বাবে অনুৰোধ কৰিছে যে আমি এই ফাইনবিলাকৰ আপোনাৰ 1 লাখ টকা ফাইন হ'ল, তাৰ মানে আপোনাৰ ৭৫,০০০ টকা চৰকাৰে ফি দিব, ৰেহাই দিব, বাকী ২৫,০০০ টকা খালি আপোনালোকে মানে চৰকাৰৰ খাতাত জমা দিলে এইটো আপোনাৰ যিমান দায় দোষ আছে এইটো চিৰদিনৰ কাৰণে নাইকিয়া হৈ যাব। গতিকে আপোনালোকে অনুগ্ৰহ কৰি মনত ৰাখক। ইয়াতে আমি দুটা কথা লৈ আহিছোঁ। প্ৰথম কথাটো হ'ল আমি গাড়ী চালক বন্ধুসকলে, পথচাৰীসকলে, গাড়ীৰ মালিকসকলে চবে নিজকে দোষী হিচাপে সমাজত প্ৰতিষ্ঠিত নকৰি এজন সভ্য ব্যক্তি হিচাপে আমি একেলগে আগবাঢ়ি যাওঁ। চৰকাৰী ফাইন ৰিলেক্স কৰাৰ অৰ্থ এইটো নহয় যে আমি নিয়ম কানুন ভংগ কৰিম। এতিয়া আমাৰ ৰাইজৰ হাতত দায়িত্ব আৰু বাঢ়িছেহে। আগতেতো ফাইন কাটিছিলে, মানুহে ভাবিছিলে আমি অলপ আগত গ'লে ফাইন কাটিব নেকি, এইকাৰণে হেলমেট পিন্ধো। আমি গাড়ী কাগজ নোহোৱাকৈ গাড়ী চলাইছোঁ, অলপ আগত গ'লে পুলিচে ধৰিব নেকি, সেইকাৰণে কাগজো ঠিক কৰি ল'ব লাগিব, এই এটা ভাৱ আছিলে। কিন্তু এতিয়া কি কৰিছে যে কাগজ পাতি পুলিচে নাচাব, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে নাচাব, এই দায়িত্বটো আপোনালোককে দিছে। চৰকাৰে কৈছে কি আপোনালোকে নিজৰটো চাই লওক। আপুনি নিজে যিহেতু শিক্ষিত লোক, আপুনি যিহেতু নিজেই ৰেছপনচিবল ব্যক্তি, গতিকে আপোনালোকে নিজে সেইখিনি সমাধান কৰি লওক। ইয়াৰ কাৰণে অযথা মানে আপোনালোকে ফাইন যাতে দিব নালাগে, সেইটো চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে। এইখিনিতে আৰু এটা কথা হৈছে, চৰকাৰে যে সৰু গাড়ী যিবিলাক চলায় তেওঁলোকৰ ডেইলি ইনকাম কিমান, খুব বেছি ১,০০০-২,০০০। গতিকে ইমান ১,০০০-২,০০০ হেৰি ইনকাম কৰাৰ পিছত এটা ফাইন কাটাতে যদি ১,০০০ গুচি যায়, তেতিয়াহ'লে সেইখন ঘৰ কেনেকৈ চলিব। গতিকে চৰকাৰে ভাবিছে যে ইমান কষ্ট কৰি উপাৰ্জন কৰা টকাখিনি যাতে এনেকুৱা ঘৰৰ কামতে লাগক, বিনা কাৰণত যাতে খৰচ নহওক, এই চিন্তা কৰি পেলাই চৰকাৰে এটা ডাঙৰ এটা সিদ্ধান্ত লৈছে।